हेलो गाइस, वेलकम बैक टू आवर यूट्यूब चैनल। की खबर আপোনালোকৰ নিশ্চয় ভাল চাগে, মোৰতো ভালে সদায় নিচিনাকৈ জুই। আজি হ'ল উৰুকা, কাইলৈ বিহু, গতিকে মাঘৰ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোলৈকে। আৰু পিঠা পনা বনালোঁ, কিন্তু সেয়া দেখাবলৈ নহ'লে, ভিডিঅ' কৰা নহ'লে মানে পিঠা বনোৱা, গতিকে একো নাই। আপোনালোকে আজি উৰুকা নিশা কি কৰোঁ ধুনীয়াকৈ ভিডিঅ'টো চাই যাব। আৰু মই কাপোৰ সোমাবলৈ আহি মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। মই মানে আমাৰ মাজৰ ৰাস্তাটোতে ৰখি আছোঁ আৰু তেতিয়া মই ধুনীয়াকৈ কাপোৰ কানিবোৰ সোমোৱাই লওঁ। ৰাতিলৈ কি হয় আপোনালোকক ধুনীয়াকৈ দেখাই যাম। এয়া কাপোৰ কানিবোৰ সোমোৱাই লওঁ। ৰাইজ, আপোনালোকৰ ফালে মেজি বনাইছে নাই বাৰু? আমাৰ ফালে কিন্তু মেজি বনাইছে। এয়া খুৰাই জোখমাক লৈ আছে। আমাৰ সকলোৱে মিলি মানে এডোখৰতে এটা মেজি বনাইছে। ধুনীয়াকৈ বনাই লওক, আপোনালোকে চাব, ধুনীয়াকৈ চাই থাকক। তাৰপিছত আহিলোঁ এয়া মাংস কিনিবৰ কাৰণে। চাওকচোন কিমান ভিৰ লাগিছে বজাৰত। এয়া মাংস চাংস কিনি আহিলোঁ। এয়া পাচলি কিনিবৰ কাৰণে। এয়া পাচলি বজাৰ ধুনীয়াকৈ কিমানখিনি পাচলি ওলাইছে চাওকচোন, চব ফ্ৰেছ আৰু বজাৰ কৰি লওঁ ৰ'ব। মই যে কৈছিলোঁ ৰাইজ, মোৰ ওচৰত ভিডিঅ' নাই বুলি, পিঠাগুড়ি খুন্দা বা পিঠা বনোৱা, কিন্তু এডিট কৰোঁতে ক্লিপ দুটা পালোঁ, তাৰে দুটা লগাই দিছোঁ। ধুনীয়াকৈ ভিডিঅ'টো চাই লওকচোন। এয়া দাদা, মা আৰু মই এয়া ঢেঁকী দি আছোঁ, পিঠাগুড়ি খুন্দি আছোঁ বৰা চাউলৰ। মা, মই আৰু দাদাই খুন্দি আছোঁ, আৰু বাহঁত আছিলে, বাহঁত গ'ল ঘৰৰ কামত, আৰু আমি তিনিজনে খুন্দি আছোঁ। এয়া তাৰপিছত আহিলোঁ পিঠা পৰ্যায়ত। এয়া আমাৰ বায়ে বনাই আছে বগা পিঠা। আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন। বিধৱা পিঠা বুলিও কয় কিছুমানে, এইফালে আমাৰ ফালে কয় বগা পিঠা। বায়ে বগা পিঠা বনাই আছে। ময়ো পিঠা বনাইছিলোঁ, কিন্তু মই বনোৱা পিঠাৰ ক্লিপ লোৱা মানুহ নাছিলে, গতিকে মই দেখাবলৈ নোৱাৰিলোঁ। এয়া বিহু দিনাখন ৰাতি একেবাৰে, এয়া ৰাতি চাওকচোন, আমি সকলোৱে জুই ফুৰাই আছোঁ ধুনীয়াকৈ। আৰু ব'লকচোন আমি একেবাৰে চুৰ কৰিব যাওঁ। চুৰ কৰা ভিডিঅ'টো চাওক। চুৰ কৰি আহি আছোঁ, দেখিছে আৰু হাতত জাতিলাও। তোমাৰ হাতত কি আছে দেখা যায়, অমিতা। পিছত ল'ৰা হাতত কি আছে, চব জাতিলাও গাল চব ধুনীয়াকৈ জাতিলাও ধুনীয়া একদম চুৰ কৰি আহি আছোঁ। আগত চুৰ কৰি আহি নাখাওঁ বাৰু, চেহেৰা নাচাব, ধুনীয়াকৈ চুৰ কৰি আহি আছোঁ। কি চুৰ কৰোঁ ধুনীয়াকৈ চাই দিব ভিডিঅ'টো। খানা খোৱা দেখিছে নাই, ঘৰ ধুনীয়াকৈ বনাই লোৱা হৈছে। ইয়াতে খানা খোৱা হ'ব আজি। চাওক ৰাইজ, চাওক ধুনীয়াকৈ এইটো আজি খানা খোৱা। এখন দৰ্জা ধুনীয়া চাওক। এয়া ৰাইজ, মই যে কালি আপোনালোকক দেখাই আছিলোঁ মেজি বনাই থকা। কালি মই দেখাবলৈ নহ'লে, সন্ধিয়া হৈ যোৱাৰ কাৰণে এতিয়া দেখাইছোঁ। এয়া মেজি একে ৰাতিপুৱা জ্বলোৱা টাইমত মেজি জুইয়ে যাতে সকলোৰে জীৱনত সুখ শান্তি কঢ়িয়াই আনে, তাৰে কামনা কৰিলোঁ। এয়া মেজি আপোনালোকেও ফুৱাই লওক আৰু ময়ো ফুৱাই লওঁ। এভৰিৱান, আজি হ'ল নেক্সট ডে', আজি হ'ল বিহু। সকলোলৈকে বিহু ওলগ যাচিছোঁ। আৰু আজি বিহু দিনাখনেই মই ওলাইছোঁ। আমাৰ গাঁৱত খেল পাতিছে, খেল চাবৰ কাৰণে। আৰু মই কালি কৈছিলোঁ যে আপোনালোকক মই উৰুকা নিশা কি কৰোঁ ধুনীয়াকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। মই ভিডিঅ' কৰি থৈছোঁ, আপোনালোকে ধুনীয়াকৈ চাব। আৰু মই মানে উৰুকা দিনাখন আমাৰ খানা খোৱাটো শ্বেয়াৰ কৰিব নোৱাৰিলোঁ, কাৰণ মই খানা খোৱাৰ সময়ত ঘৰত নাছিলোঁ। আৰু আমি খানা খোৱা দিনাখন মানে উৰুকা দিনাখন ৰাতি আমি গ'লোঁ অকণমান ফূৰ্তি ফাৰ্তা কৰিবৰ কাৰণে। মানে উৰুকা দিনাখন চবেই যি টি মানে কি আৰু, সেইটো এটা পৰম্পৰা, যাতে কাৰোবাৰ ঘৰৰ বস্তুটো আনি কাৰোবাৰ ঘৰত থোৱা বা কাৰোবাৰ কিবা এটা লৈ যোৱা। আমিও তেনেকৈ অকণমান চুৰ কৰিলোঁ, আৰু সেইটো এটা পৰম্পৰা হয়। চুৰ বুলি নকয় আৰু, সেইটো এটা ধেমালি হয়। আমিও ধুনীয়াকৈ কৰিছোঁ। আৰু আমিনো কি চুৰ কৰিছোঁ আপোনালোকে ধুনীয়াকৈ চাব, মই ভিডিঅ' কৰি থৈছোঁ। আৰু আজি খেল আছে আমাৰ গাঁৱত, ব'লকচোন ধুনীয়াকৈ খেল চাওঁগৈ আৰু আপোনালোকে ভিডিঅ'টো উপভোগ কৰক। ইয়াৰ আহি গ'লোঁ মাইকী মানুহখিনি খেললৈ। হাঁহ ধৰা, কোনেনো হাঁহটো ধৰিব পাৰে, আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাওকচোন। কোনজনীয়ে হাঁহটো ধৰিব পাৰে, এয়া চকু বান্ধি দিছে, চাই লওক ধুনীয়াকৈ ভিডিঅ'টো।
আজি সমাপ্ত পৰিছে, বিহু সমাপ্ত পৰিলে, খেলো সমাপ্ত পৰিলে আৰু আপোনালোকে খেলখন কেনেকুৱা পালে মানে চাই জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজিলৈ এৰিছোঁ, ধন্যবাদ।